এক্সট্ৰিম ৰিচ ব্যক্তিসকলৰ টাইম ব্লকিং প্লেন থাকে, য'ত তেওঁলোকে গোটেই দিনটো কিছুমান সৰু সৰু ভাগত ডিভাইড কৰি লয়, যাতে প্ৰক্ৰাষ্টিনেশ্যনে তেওঁলোকৰ সময় কাঢ়ি ল'ব নোৱাৰে। আৰু এইটোৰ কাৰণে তেওঁলোকে কামৰ ক্ষেত্ৰত নৰ্মেল মানুহতকৈ বেছি ৰিলেক্স অনুভৱ কৰে আৰু প্ৰডাক্টিভ হৈ থাকে। কিছুমান প্ৰক্ৰাষ্টিনেশ্যনৰ উদাহৰণ হৈছে কালি কৰিম, এতিয়াও সময় আছে, লাষ্ট ডেট অহা সপ্তাহে, পিছত কৰিম, আৰু এতিয়া অলপ শুই লওঁ, অলপ ফোন চলাই লওঁ, আৰু এইদৰে আমি জীৱনত অসফল হৈ ৰৈ যাওঁ, বিচৰাটো নাপাওঁ বা ভাবাটো কেতিয়াও নঘটে। আজি আপোনাক এইটোৰ পৰাই মুক্ত কৰিবলৈ লৈ আহিছোঁ ব্ৰায়ান ট্ৰেচিৰ বেষ্ট চেলিং ছুপাৰ এফেক্টিভ বুক ইট ডেট ফ্ৰগৰ সাৰাংশ। হেল্ল' ফিউচাৰ বিলিয়নাৰ্ছ, ৱেলকাম টু ভিক্টৰী এম্পায়াৰ, য'ত আমি একগোট হৈছোঁ ইনস্পায়াৰ হ'বলৈ আৰু প্ৰক্ৰাষ্টিনেশ্যনৰ পৰা চিৰদিনৰ বাবে মুক্ত হ'বলৈ। ভিডিঅ'টো লাইক কৰিব, তেতিয়া ইউটিউবৰ এলগৰিদমে গম পাব যে ইউজফুল কণ্টেণ্ট বুলি, আৰু অন্য লোকসকলকো ৰেকমেণ্ড কৰিব। আজি যুৱক যুৱতীসকলে শিক্ষাটো লৈ গৈ আছে ডাঙৰ ডাঙৰ স্কুল কলেজেছবোৰৰ পৰা, কিন্তু আফটাৰ গ্ৰেজুৱেশ্যন বা পঢ়া শেষ কৰি কি কৰিব তাৰ কোনো স্থিৰ লক্ষ্য নাই। তাৰে পৰা আৰম্ভ হয় আমাৰ জীৱনত বেমেজালি। গতিকে জীৱনৰ আটাই ক্ষেত্ৰত আপুনি কি কি কৰিব বিচাৰিছে তাকে লৈ সিদ্ধান্ত এতিয়াই লৈ নিজৰ জীৱনটোত পৰিষ্কাৰ থাকক। আপুনি কল্পনা কৰি লওক যে আপুনি এজন নাৱৰীয়া হয় আৰু নাওখনক কোন দিশে আপুনি লৈ যাব যাতে পথভ্ৰষ্ট হৈ নাযায়। লক্ষ্য স্থিৰ কৰিলে সকলো বস্তু আপোনাৰ নিয়ন্ত্ৰণত থকা যেন অনুভৱ হ'ব আৰু আপুনি দ্ৰুত গতিৰে কাম কৰিবলৈ অনুপ্ৰেৰণা পাব। এতিয়া আহোঁ মুখ্য বিষয়টোলৈ। এলাহ দূৰ কৰা বা পিছলৈ বুলি এৰা স্বভাৱটোৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি কষ্ট কৰি এটা কাম কৰিবই লাগিব। যিদৰে সভা সমিতি মিটিংছবোৰ পৰিচালনা কৰিবলৈ সভাপতিগৰাকীৰ হাতত এখন কাৰ্যসূচী থাকে, সেইদৰে আপুনিও দিনটোৰ বাবে এখন পৰিষ্কাৰ কাৰ্যসূচী বনাব লাগিব। মই গম পাইছোঁ এইটো আপোনাৰ বাবে বহুত কঠিন যেন অনুভৱ হ'ব, কিন্তু অনেষ্টলি ক'বলৈ যদি যাওঁ, কেইদিনমানৰ পিছত ই স্বাভাৱিক হৈ যাব। যিদৰে ব্ৰাছ কৰা, গা ধোৱা আদিবোৰ কাম আমি সদায়ে কৰোঁ, কিন্তু কেতিয়াও টান যেন অনুভৱ নহয়, পিছলৈ এইটো কামো তেনেকুৱাই হৈ যাব। দিনটোৰ বাবে যেতিয়া আপুনি কাৰ্যসূচী বনাই কাম আৰম্ভ কৰিব, কমপ্লিট হোৱা কামবোৰক আপুনি টিক মাৰ্ক দি যাব, তেতিয়া নিজকে আপুনি বিজেতা অনুভৱ কৰিব। কামবোৰ ভালদৰে পৰিচালনা হ'ব আৰু দিনটো আপোনাৰ মুঠিত থাকিব। এইখন কিতাপত লিখক ব্ৰায়ান ট্ৰেচিয়ে কৈছে যে কামবোৰক আপোনালোকে ভেকুলী বুলি ভাবক আৰু কল্পনা কৰক আপোনাৰ প্লেটত দুটা ভেকুলী ৰখা হৈছে। যিটো ভেকুলী দেখাত বেছি কুৎসিত তাকে প্ৰথমে খাই পেলাওক। আমাৰ বহুত মানুহে টান লগা কামটো পিছলৈ বুলি থৈ দিয়ে, বা ষ্টুডেণ্টছসকলেও হাৰ্ড চেপ্টাৰ পিছত পঢ়িম বুলি থৈ দিয়ে, কিন্তু আমি ডাঙৰ ভুল তাতে কৰোঁ। ডাঙৰ কামবোৰ পিছৰ বাবে থৈ দিলে আমাৰ বোজা বাঢ়ি যায় আৰু সেইটো কাম কেতিয়াও হৈ নুঠেগৈ। আমি ভাবিব লাগিব এই কামটো আমাৰ বাহিৰে কোনেও নকৰে, এট এণ্ড অফ দ্য টাইম মই নিজে কামটো কৰিব লাগিব। আৰু এই লাইনটো আপুনি যদি মাইণ্ডত সোমোৱাই লয়, আপুনি দেখিব যে ঢেৰ কাম আপুনি অনায়াসে শেষ কৰিব পাৰিছে। আপুনি জানেনে বেছিভাগ মানুহে কোনবোৰ কামক পিছলৈ বুলি টানি থাকে? যিবোৰ কাম আমাৰ জীৱনৰ বাবে 80% ইম্পৰ্টেণ্ট, কিন্তু 10-20% ইম্পৰ্টেণ্ট কামবোৰকহে আমি বেছি প্ৰায়ৰিটি দিওঁ আৰু পিছলৈ ঘূৰি চালে আমাৰ ৰিগ্ৰেট অনুভৱ হয়। সফল তেওঁলোকে হ'ব পাৰে যিয়ে বৰ্তমানৰ সৰু সৰু আৰু টেম্পৰেৰী প্লেজাৰ দিয়া কামবোৰক ত্যাগ দিব পাৰে। এগৰাকী ফৰাচী সাহিত্যিকে কৈছিল যে যিসকল ব্যক্তিয়ে 20 বছৰ বয়সত কৰিবলগীয়া কামটো নকৰে, তেওঁ 30 বছৰ বয়সত গৈ নিজকে ঘিণ কৰা হৈ যায়। ছুপাৰ ৰিচ ব্যক্তিসকলে কোনটো কামৰ পিছত কোনটো কাম কৰিব লাগে তাকে লৈ ক্লিয়াৰ থাকে আৰু নিজৰ প্লেন মতে সকলো পৰিচালনা কৰি লৈ যায়। স্পষ্ট ছবি চকুৰ আগত থাকে বুলিয়েই তেওঁলোক আজি সফল। এলাহ দূৰ কৰাৰ আৰু এটা পইণ্টৰ বিষয়ে অলপ আলোচনা কৰিব বিচাৰিছোঁ। যেতিয়া আপুনি কিবা কাম কৰি আছে, নিজকে প্ৰশ্ন কৰক যে আপুনি কামটো কিয় কৰি আছে, তাৰ পাৰ্পজ কি আৰু তাৰ পৰা কি আউটকাম ওলাই আহিব। বহুতে নিজকে যোগ্য বুলি নাভাবে, কিন্তু আপুনি জানেনে আপোনাৰ ভিতৰত ইমান উৰ্জা আছে বা ইমান দক্ষতা আপোনাৰ লগত আছে যে 100টা জীৱন পাৰ কৰিলেও সেইটো শক্তি শেষ নহ'ব, বৰং বেছিকৈহে শ্বাৰ্প হৈ গৈ থাকিব। যিদৰে বেছিকৈ ব্যৱহাৰ কৰিলে দা কুঠাৰৰ ধাৰ আগতকৈ বেছি চোকা হৈ গৈ থাকে, সেইদৰে আমাৰ ডেইলি এক্টিভিটিৰ ওপৰতো বহুত ডিপেণ্ড কৰে আমাৰ জীৱন। গতিকে পুষ্টিকৰ আহাৰ খাওক, ব্যায়াম কৰক, পৰ্যাপ্ত পৰিমাণে টোপনি মাৰক। চাব আপুনি ইয়াৰ পিছতে কাম কৰিবলৈ নতুন বল পাব। আগৰ পৰা কামবোৰ এতিয়া বেছি ভালকৈ আৰু অনায়াসে কৰিব পাৰিব। এটা কৰ্টছ আপোনালোকৰ মনত পেলাই দিব বিচাৰিছোঁ, লেজিনেছ উইল কিল ইউ বাট ইয়'ৰ ৱৰ্ক উইল ফিড ইউ। আজিলৈ ইমানেই। আশা কৰোঁ জীৱনটোক বেষ্ট শ্বেপ দিবলৈ আপুনি সামৰ্থ্য হ'ব। মেক মানি অনলাইনৰ যুগ আৰম্ভ হৈ গৈছে। আপুনিও অংশীদাৰ হ'বলৈ এই কোৰ্চটো পাৰ্চেছ কৰি শিকি ঘৰতে ফেমিলিৰ সৈতে কোৱালিটি টাইম স্পেণ্ড কৰি হিউজ প্ৰফিট আৰ্ণ কৰিব পাৰিব উইদাউট বিগ এফৰ্ট। লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব। আকৌ লগ পোৱাৰ আশাৰে ধন্যবাদ।